छोटा सा गिफ्ट। थैंक यू सो मच। ये सब ना टायरर अवस्था तमाम पिया लगी है आइसो अब चिकन जी खाबो करने। क्या है चिकन जी? चिकन जी। आपका नाम क्या है? समर। सब ना केक से गाने जोड़ी से लाइक शेयर करना। हाँ भाई लाइक करना, लाइक कमेंट शेयर करना। लस्सी वाले बोल रहा हूँ मैं, राजू लस्सी वाले। Well, hello guys, this is your Nico bhai and welcome to my YouTube channel Nico Vlogs. আশা কৰোঁ ভালে আছে সকলোৱে। ইয়াৰ আগৰ ভিডিঅ'ত দেখা পাইছে মই আহি পাইছোঁ দিল্লী, শিলিগুৰিৰ পৰা নন ষ্টপ দিল্লীলৈকে আহিছোঁ। ৰাস্তাত ৰখিছোঁ কেইবাৰমান কিন্তু হোটেল লোৱা নাই। ৰাইডটো কৰি ভাল লাগিছে, মোৰ বিশেষকৈ ভাল লাগিছে। আপোনালোকৰ বা কেনেকুৱা লাগিছে গম নাপাওঁ। এইটো মোৰ কাৰণে এটা এচিভমেণ্ট হয়। 1500 কিলোমিটাৰ নন ষ্টপ ৰাইড কৰিছোঁ, তাকো এক্সপালছ 204V। বাইক চলাই বহুত ভাল লাগিছে, বাইকৰ বহুত ভাল পাৰফৰ্মেঞ্চ। ইমান লাগেজ লৈ কিনে বাইক চলাইছোঁ তথাপিও বাইকে মানে কোনো ধৰণৰ প্ৰব্লেম দিয়া নাই, ফুল চাৰ্ট দিছে। ৰাতি আহি কিনে যে টোপনি মাৰিছোঁ সাৰে পোৱা নাছিলোঁ, 10টা বজাত সাৰ পাইছোঁ। অকণমান আগত উঠিলোঁ, উঠি কিনে লগালগ মুখ হাত ধুলোঁ, মুখ হাত ধুই কামত লাগি গ'লোঁ। ডাটা কপি হৈ আছে এতিয়া। এই ডাটা কপি হোৱা মানে মই ব্ৰেকফাষ্ট কৰিম, তাৰপিছত যাব লাগিব কৰলবাগ। আহি গ'লোঁ বাইকৰ ওচৰত। এইখনে হোটেল চিফ ইণ্টাৰনেশ্যনেল আৰু ইফালে গৈ কেনে ৰাইট টাৰ্ণ ল'লে পাই যাম নিউ দিল্লী ৰেলৱে ষ্টেচন। জেগাটো ভাল লাগিছে। ইয়াতে মই আগতেও আহিছোঁ, এনেকুৱা নহয় যে এবাৰ ফাৰ্ষ্ট। চাচাৰ ঘৰত আহোঁতে নিউ দিল্লীতে নুমিছিলোঁ, তাৰপিছত মেট্ৰ' দি কেনে গৈছোঁ দিলছাদ গাৰ্ডেন। এতিয়া মই গৈ আছোঁ কৰলবাগ, মানে বাইকৰ টায়াৰ চেঞ্জ কৰিব লাগিব, তাৰপিছত আৰু কিবা কিবি অকণমান লুজ হৈছে এইবিলাক ঠিক কৰাব লাগিব। এইখিনি জেগাত ন গোটেই হোটেল দিয়ে ভৰ্তি। আচ্ছা, মই পাহৰি গৈছিলোঁ যে মোৰ বাইকত এতিয়া চেডেল বেগ নাই। এতিয়া মই অলপ চলপ সৰু জেগা দি কেনে সোমাব পাৰোঁ। কালি ৰাতি ন ট্ৰাফিকত অৱস্থা বেয়া হৈ গৈছে নয়ডাৰ পৰা নিউ দিল্লীলৈকে আহোঁতে। সেইটো কাৰণত গোপ্ৰ অন কৰা নাই আৰু মেমৰি কাৰ্ডো ফুল হৈ গৈছিলে। বহুত ক্লিপ লৈছোঁ ন, সেইটো ভিডিঅ' এডিট কৰোঁতে মোৰ ফাটিব। আৰু গাইজ আপোনালোকে কৈ আছে ডেইলি ভিডিঅ' দিব নিকদা। ইমান দূৰ ৰাইড কৰি কেনে ৰাতি টোপনি মাৰিম নে ভিডিঅ' এডিট কৰিম নে নেক্সট দিনা আকৌ নেক্সট ডেষ্টিনেশ্যনত যাম, এতিয়া মই কোনফালে কৰিম? মইতো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ দুদিনমান গেপত ভিডিঅ' দিবৰ কাৰণে। যদি কিলোমিটাৰ কম থাকিল হয় ন তেতিয়াহ'লে দিব পাৰিলোঁ হয়, 2 ঘণ্টা এডিট কৰিলোঁ হয়, বাকী টোপনি মাৰিলোঁ হয়। কিন্তু ইমান দূৰ দূৰ বাইক চলাই কেনে ৰাতি যদি ভিডিঅ' এডিট কৰি থাকোঁ, ভালকৈ টোপনি নামাৰোঁ, আকৌ নেক্সট দিনা ইমান দূৰলৈকে কেনেকৈ যাম? মেইন ৰাস্তা পাই গ'লোঁ, এতিয়া আৰু টেনশ্যন নাই। এই KFCটো দেখা পাই মনত পৰিছে, KFCৰ পৰা এইটো চাইডৰ ৰাস্তাটোতে যাব লাগিব কৰলবাগ। আজিও পূৰা গৰম হাৱা মাৰি আছে, হেলমেটৰ গ্লাছ খুলি চলাব নোৱাৰি, মুখ একদম পুৰি যোৱা নিচিনা হৈ যায়। আকৌ পালোঁ ছিগনেল পইণ্ট 46, 45। এই ক'ৰ পৰা চলি দিলি ওলাই আহে ঐ। আহি পাই গ'লোঁ কৰলবাগ, নাইৱালা কৰলবাগ হে নাই। ইয়াতে গলি নম্বৰ 5ৰ ওচৰত ৰখি আছোঁ। RJ এক্সপ্ৰেছৰ যে নবীন ভাই, তেওঁ লগৰ ল'ৰা পঠাই দিছে মোৰ বাইকৰ টায়াৰ চেঞ্জ কৰিম আৰু কিবা কিবি কৰিম। ভাই আহিছে, অকণমান দূৰত আছে, পাই যাব আৰু 5 মিনিটমানৰ ভিতৰত। আৰু ইয়াতে লাচি খালোঁ। তোমাৰ নাম কি? লাलन कुमार। अच्छा, ललन कुमार लस्सी वाला। लालन कुमार लस्सी वाला। लस्सी लेकिन अच्छा टेस्टी है। और पंजाब में भी लस्सी फेमस है ना? कैसे बनता है? हाँ दिखाओ कैसे बनता है। ये देखो लस्सी कैसे बनता है, इसमें चलाते रहो लस्सी बनता रहेगा। पंजाब का भी अच्छा है ना लस्सी? पंजाब का, हाँ पंजाब का भी अच्छा है। हाँ, पंजाब का टेस्ट करना होगा। सोनीपत, हाँ हाँ, सोनीपत, पानीपत, अम्बाला, अम्बाला, ये सब मिलेगा ना। हाँ, उसी रोड से कल को मेरे जाना है। कहाँ जाना है? मैं लद्दाख जा रहा हूँ। ये पता नहीं कहाँ तक जाएगा ये वीडियो। ये वीडियो यूट्यूब में जाएगा, फेसबुक में जाएगा। क्या नाम से आपका यूट्यूब है? ये निको ब्लॉग्स नाम से मैं दिखा दे रहा हूँ। दिखाना। हाँ, सब्सक्राइब करा जरूर, 12टा सब्सक्राइबर भरी जाओ। भाई हाँ। मेरा भी ले लो। तुम्हारा भी लेना है, बोलो क्या बोलना है? बस कुछ नहीं, कुछ नहीं बोलो, लाइक कमेंट शेयर कर दो। लाइक शेयर करना। हाँ भाई लाइक करना, लाइक कमेंट शेयर करना। लस्सी वाले बोल रहा हूँ मैं, राजू लस्सी वाले। আহি গ'ল গাইজ নবীন ভাইৰ লগৰ, এয়া কাষতে আছে স্কুটিত। আৰু ইমান গৰম লাগি আছে, মই মানে হেলমেট পিন্ধি থাকিব পৰা নাই। গ্লাছখন খুলি দিলেও গৰম গৰম হাৱা লাগে। এতিয়া কি কৰোঁ? ইয়াতে চব বস্তু পাই যায়, বহুত ডাঙৰ মাৰ্কেট হয় কৰলবাগ, আৰু দামো ইমান কম। কিছুমান বস্তুৰ দাম শুনি কেনে মোৰ মাথা নষ্ট হৈ গৈছে। আমি ইমান টকা দি কিনো আৰু ইয়াতে ইমান কম দাম। এতিয়া মোৰ বাইকৰ টায়াৰ চেঞ্জ কৰিব লাগে, তাৰপিছত ভাবিছোঁ 2টা ফগ লাইট
নতুন লগাম মানে এইকেইটা লাইটৰ কাম নাই হিলি থাকে আৰু পোহৰৰ একো নাই এনেই 100 বাজিৰ কাৰণে লগাইছিলোঁ চ' আজি ইয়াতে অলপ কম দামত ভাল চাই বিচাৰোঁ লগাই লওঁ ইয়াতে 1 নম্বৰৰ পৰা লৈ কেনে 32-33 নম্বৰ গলি আছে অলপ সময়তো মোৰ মাথাই কাম কৰা নাছিল মই কোনফালে যাম তাৰপিছত গম পালোঁ এইটো কি কৰিছে গোটেইচোন সন্মুখৰ ডেছবৰ্ডে খুলি দিছে আৰু ইয়াতে কি হ'ল আচ্ছা খুন্দা খুন্দি লাগি গৈছে কৈ আছে কাবাৰ যদি লাগি যায় ন চোৰ বনাই দিম বোলে ঠিক হে A few moments later. টায়াৰ খোলা হৈ গ'ল এ চাওক না টায়াৰৰ অৱস্থা এৰে আধা গ্ৰিপ উৰি গৈছে আৰু বৰ্ডকেইটা ক্ৰেক আহিছে এ চাওক ক্ৰেক দেখাবা গৈ আছে না গম নাপাওঁ আহি গ'ল নতুন টায়াৰ এইটো ৰালকৰ স্পীড ব্লাষ্টাৰ এবাৰ আৰু টেনশ্যন নাই এইটো অফ ৰোড অন ৰোড দুটাৰে হয় আৰু ইয়াতে কিমান লৈছে এইটো টায়াৰ মই কৈ আছোঁ ৰ'ব আগত ফিটিং হৈ লওক আৰু দুটা ফগ লাইটো লগাম অকল ফগ লাইট এইটো তলত থৈ দিছে এইটো হোৱাইট য়েল্লো দুটাই আছে চাওঁ কি কৰোঁ মানে এই লাইট দুটা যে ন এইটো বহুত লৰি থাকে ইয়াৰে যোনটো ক্লেম আছে পাট্টিটো পাতল হয় বহুত সেইটো কাৰণে অকণমান হেভি লগায় তামাম পিয়া লাগি আছে আহিছোঁ আকৌ চিকেন জি খাবৰ কাৰণে क्या चिकन जी आपका नाम क्या है समर सिंह अच्छा मतलब नवीन भाई का दोस्त ही है আচ্ছা সাথ মে হাতত লোৱাৰ লগে লগে ভাল লাগি গৈছে তামাম ঠাণ্ডা হোটেলৰ পৰা যে ওলাই আহিছোঁ ন কমচে কম 3 बोतल पानी खालो मैं होटल से निकला तब से अभी तक 3-4 बोतल पानी पी लिया गर्मी बहुत है 45 डिग्री टेम्परेचर हाँ 45 डिग्री सेल्सियस है ठीक कबो इससे और गर्मी होता है शायद तो एक और है और होता है तब तो मुश्किल हो जाएगा 50 तक बाप रे बाप 50 डिग्री सेल्सियस जितनी हो जाए लगे ना शेष अभी जितना है इतना तो लगता है नॉर्मल अभी है ही है अभी रहेगा ऐसे पूरे जून तक अच्छा तो बारिश होने के बाद थोड़ा सा अच्छा मतलब अगस्त से थोड़ा कमती होता है बारिश शुरू हो जाएगा फिर कम हो जाएगा अच्छा जैसे मौसम जब भी आए हाँ मानसून ऐसे चढ़ा दे बोल वो गाड़ी हटा दो और ये बाइक का सबसे होलसेल मार्केट यही है हाँ नहीं वाला नहीं वाला হাইৱে যেতিয়া বাইক চলাইছিলোঁ তো তেতিয়া হেজাৰ্ড ফ্লাছাৰ মিছ কৰি আছিলোঁ আৰু চিমটেকৰ বাল্ব এয়া ইয়াৰ পৰা লৈ ল'লোঁ চিমটেকৰ বাল্ব আৰু ফ্লেছাৰ अपना नहीं मिला अब तेरे से लेता এইটো আৰু এয়া চাওক ফগ লাইট লাগি গৈছে দুইফালে দুটা আৰু উইণ্ডশ্বিল্ডখন লৰি আছিলে সেইটো কাৰণত এতিয়া এখন খুলি কেনে অকণ বেলেগ ষ্টাইলত ফিট কৰা হ'ব যাতে হাইৱেত আৰু নকপে আৰু বেয়া ৰাস্তাটো কপি থাকে নহ'লে खराब रास्ता में ना ये पूरा ऐसे ऐसे करता है अभी इसको टाइट कर दो पूरा ढंग का बना दो क्या बोल रहे हो ये ऐसा नहीं है फर्स्ट टाइम सुना है तुम बांग्ला जानो बांग्ला क्या कर रहे हो मतलब की करी ऐसा और जब हो जाएगा ना तब पूछूंगा हो गल नहीं कि मतलब हो गया क्या अच्छा हो ही गल हाँ और गाइस एक्सपास 200 और क्रॉस पिनर बाल्ब लगे ये चाक ओरिजिनल और ये हल सिमटेकर बाल्ब এই ক্ৰছপিন বাল্ব ন বহুত জেগাত নাপায় ইয়াতে এখন দোকানতে পাই গ'লোঁ টেনশ্যন নাই এটা লগোৱা হৈ গ'ল আৰু 3টা লগাব বাকী আছে বাই বাই চব কাম হৈ গ'ল এতিয়া যাব লাগে বাইকৰ অৱস্থাই নাই বহুত দিনৰ পৰা ভাবি আছিলোঁ হেজাৰ্ড ফ্লেছাৰ কেতিয়া লগাম ফাইনেলি হেজাৰ্ড ফ্লেছাৰ লাগি গ'ল চিমটেকৰ বাল্বো লাগি গ'ল এতিয়া আৰু একো টেনশ্যন নাই আৰু গাইজ টায়াৰ চেঞ্জ কৰিলোঁ ফগ লাইট লগালোঁ তাৰপিছত চিমটেকৰ বাল্ব লগালোঁ হেজাৰ্ড ফ্লেছাৰ লগালোঁ কিমান টকা কৈছে গম পায় ফিটিং চাৰ্জ গ'ল 530 টকামান দোকানত বিল দিলোঁ 4000 টকা যেতিয়া মই গৈ আছোঁ আমাৰ নবীন ভাইয়াৰ তাতে মানে RJ এক্সপ্ৰেছৰ অফিচত চাওক না কেক চেক আনি দিছে
নাছিলোঁ গাইছ একদম হঠাতে ছাৰপ্ৰাইজ হৈ গ'ল মই মানে ভাবি আছিলোঁ যে ভিতৰত যাই কিনে চাওঁ কি কি আছে কিন্তু মোক আহিব দিয়া নাছিল কৈছে কি অকণমান পিছত লৈ যাই আছোঁ মোৰ তেতিয়া কিবা এটা ডাউট হৈছে বাট মই একো সোধা নাই আৰু হ'ব ভাল লাগিছে বহুত ভাল লাগিছে থেংক ইউ নয়ন भैया हमारे तरफ से आरजे एक्सप्रेस थैंक यू थैंक यू ये छोटा सा गिफ्ट थैंक यू सो मच गिफ्ट का कोई जरूरत नहीं था मतलब मैं इतना रिचा सोच रहा हूँ और फिर भी थैंक यू सो मच मतलब मैं आप लोगों से मिलने के लिए बहुत चाह रहा था नहीं ये बहुत अच्छा लगा कि आप इतनी दूर से सफर करके हमारे से मिलने आए बहुत अच्छी बात है गाइस खावा करने किबा किबी अनिल ये क्या है ये यहाँ का स्पेशल WC चाप है स्पेशल चॉप सोयाबीन सोयाबीन चाप सोयाबीन चॉप हाँ। और ये है फिंगर ओ क्या कहते हैं चिल्ली चिल्ली पोटैटो। अच्छा और ये वो भी ये कुरकुरे मोमोज कुरकुरे मोमोज कुरकुरे मोमोज दिल्ली का ঠিকছে খাম আৰু এতিয়া ভোক লাগি আছে একো খোৱা নাই মোক তেতিয়াৰ পৰা খাব কৈ আছিলে বাট মই নিজে খোৱা নাই মই ক'লোঁ কি গৰম লাগিছে ন পানী বহুত খালোঁ সেইটো কাৰণত ভোক লগা নাই ভোক লাগিলে খাই ল'ম চ' এতিয়া ইয়াতে খাওঁ একেলগত আৰু গাইছ এটা কথা নবীন ভাইয়া ভিডিঅ'ত মানে আহিব পাৰি থকা নাই চবেই মানে কেমেৰা ফ্ৰেণ্ডলি নহয় ন সেইটো কাৰণত কৈছে কি হ'ব তুমি চব কৰি লোৱা চব তোমাৰে বোলে হয় টেনশ্যন ল'ব নালাগে যি কৰিব আছে কৰা বাট মই ভিডিঅ'ত নাহোঁ চ' কি কৰিম আপোনালোকে বেয়া নাপাব নবীন ভাইক দেখাব নোৱাৰিলোঁ এতিয়া যাব ওলাইছোঁ মই হোটেলত এইটোৱে আছিল আৰজে এক্সপ্ৰেছৰ অফিচ কেইটা বাজিল 9:30 ঠিক আছে বাই 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 সমর ভাইয়া ইয়ালৈকে মোক এৰিব আহিছিল নবীন ভাইয়া মানে অকণমান বিজি আছে বেলেগ কামত বহুতে ভাল লাগিছে আজি টি চাৰ্ট এটা ৰাইডিং জেকেট এটা গিফ্ট দিছে ৰাইডিং জেকেটটো মই নানিলোঁ মানে মোৰ লগত বস্তু বহুত আছে ন আৰু ৰাইডিং জেকেট পিন্ধি আছোঁ বেছি হৈ যাব জাগা কম হ'ব সেইটো কাৰণত জেকেটটো তাতে ৰাখি দিলোঁ যেতিয়া ৰিটাৰ্ণ হ'ম তেতিয়া লৈ যাম বা কোৰিয়াৰ কৰি পঠাই দিব আহি পাই গ'লোঁ হোটেল এতিয়া খানা অৰ্ডাৰ কৰোঁ আৰু আজিৰ ফাইলবিলাক কপি হৈ আছে যোৱাকালি যে আহি পাইছোঁ সেইটো ভিডিঅ' এডিট কৰা হোৱা নাই এইখিনি ফাইল কপি হোৱাৰ পাছত সেইটো ভিডিঅ' এডিট কৰোঁ চাওঁ কিমান দূৰলৈকে হয় মানে অহাকালি ৰাতিপুৱা দিল্লীৰ পৰা ওলাই যাম চ' অলপকৈ কৰোঁ আৰু কাৰণ এতিয়া যদি ভিডিঅ' এডিট কৰোঁ 2-3 বাজি যাব গোটেই ভিডিঅ' এডিট কৰোঁতে আকৌ শুম কেতিয়া ৰাতিপুৱা ওলাম কেতিয়া কালি মানে 490 কিলোমিটাৰমান যাব আছে ক'ত যাম নেক্সট ভিডিঅ'ত গম পাই যাব সেইটো কাৰণত ক'লোঁ যিমানখিনি পাৰোঁ আজি এডিট কৰি লওঁ বাকীখিনি কালি কৰিম তো ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে শেষ কৰি দিওঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু কাষত থকা বেল আইকন দবাব একেবাৰে নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ'ত চলো বাই বাই ফ্লেছ ধৰি আছোঁ এখন হাত দি কেনে আজি মোবাইল দি বাই বাই হ'ব